হেল্ল' আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। আজি মানে ভিডিঅ' যেনিবা নৰ্মেল ভিডিঅ' দেই, যেনিবা দেই মানে কি আৰু আজি ক'তনো কি কৰিম আৰু ভিডিঅ'টো ইমান দিনে দিব পৰাই নাই, একো বিচাৰি নাই পোৱা যে আৰু কেনেকৈ আজি ডান্স স্কুল অকণলৈ যাওঁ আৰু ডান্স অকণমান শিকাংগৈ এই পেটলা পেটডাল লৈ পিনে দেই। কেনেকৈ শিকাংনো তাকে চাবচোন লাষ্টলৈকে। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই আপোনালোকে ছাবস্ক্ৰাইব নকৰে, কৰি দিবচোন একদম মজাকৈ দেই। আপোনালোকে মোৰ ভিডিঅ'টো চাই বৰ বেয়া পায় নি বাৰু? ভালকণ পাবচোন, মানে কি আৰু ভিডিঅ'টো অকণমান যদি ভাল হয় বা লাইক চাইক অকণ বাঢ়ে আকৌ ভিডিঅ' বনাবলৈ মন যায়তো, সেনে কি কয় আকৌ হয় নাই কওকচোন? সেনেকৈ যধে মধে ভিডিঅ'বোৰ বনাই ফুৰোঁ। যদি ছাবস্ক্ৰাইব কৰিব মন নাই যোৱা যদি হাতে চেনেলটো উঠাই ল'ব, লাল বটনটোতে আৰু ছাবস্ক্ৰাইব বুলি লিখা থাকে যে লাল বটনটোত চেনেলটো উঠাই দি দিব আৰু তেতিয়া আৰু ছাবস্ক্ৰাইব হৈ যাব দেই। কিবা এটা কৰাৰ আগত আৰু ভাতটো মেইন ন, ভাতটো খাই পিনে আৰু তাৰপিছতে শিকাব যাম আৰু দেই। এতিয়া যিহেতু ভ্লগ বনাইছোঁ ন, ভ্লগ বনাইছোঁ যেতিয়া জেগাডোখৰতো অকণমান চেঞ্জ কৰিবতো লাগিবই নে কি কয়? এইখন হৈছে আৰু আগতে কৈছোঁ আৰু বেতনী দলং, বেতনী দলঙৰ ওপৰতে ৰখি আৰু ভ্লগটো বনাইছোঁ আৰু এতিয়া এনেকৈ ভ্লগটো বনাই বনাই মই এতিয়া ভাতটো খাব যাওঁ আৰু দেই। মানে বিয়া ঘৰত গৈ একদম ডকচি বজাওঁগৈ এতিয়া। যিহেতু মানুহটো অকণমান লোভীয়া যে মই, একদম পূৰা লোভীয়া বিয়া ঘৰত আৰু দেই। যাওঁ আৰু এতিয়া বিয়া ঘৰলৈ আৰু ভাতকেইটা খাই যাওঁ নেকি? অঁ, মোৰ বেলেগ কথা এটা হ'ল চাওকচোন কি হ'ল। বৰ দুখ লাগি গ'ল, বিয়াখন হোৱাই নাই দেখোন, পেণ্ডেলটো তৈয়াৰ হোৱা নাই। অঁ, খৰকটো বেছি আছিলে যে সেইকাৰণে আগতে গুচি আহিলোঁ আৰু খাবলৈ দেই। ভতিজী বিয়া আৰু ন, কামটো কৰিব লাগিব, কামটো কৰি লওঁগৈ আৰু লাহেকৈ আৰু তাৰপিছতে ভাতটো খাম আৰু দেই। আৰু আহি পাইছোঁ আৰু এয়া এইকেইটা দুটা মানুহ বহি আছে ইয়াতে, এটা থপ হাই বাইদেউ থ'ব। যিহেতু আহি পাই আৰু কাম অকণ কৰি লওঁ আৰু দেই। মই নহয় আৰু ভাগিনটোৱে কৰিছে আৰু কাম, মই এনেই চাই ভিডিঅ'কে কৰি ফুৰিছোঁ মই। যিহেতু ৰাস্তা এডোখৰ পৰা খৰক লাগি আহিছিলে আৰু বৌয়ে ভাতটো দিলে আৰু বাঢ়ি যেনিবা খাই দিলোঁ আৰু লাষ্টত দগৰি পিনে। কি বনাইছেনো পিতাই? জাম্পিং জাপাং। অঁ, তেনেকৈ আৰু ন, কেনেকৈ বনালি আৰু? এই কাগজ তই সৰু সুৰা ইঞ্জিনিয়াৰ হৈ গ'লি দেখোন। মোকো বনাই দিবি আৰু দেই। ভাত চাত খাই ওলালোঁ মই স্কুললৈ বুলি, স্কুল মানে ডান্স শিকাবলৈ যাওঁ আৰু দেই। এইপিনে দেখিছোঁ নহয় স্কুলৰ ছোৱালী ধুনীয়া ধুনীয়া। স্কুলৰ ছোৱালীবোৰক হাঁহি এটা মাৰি দিলোঁ লগতে, আৱাজটো কম আহিব পাৰে। স্কুটিখন চলি গৈ আছে যে দেই, লগতে পইচাটো তেলো শেষ হ'ল যেন পাইছোঁ নহয়। বচন্তিখনৰ দানাখিনি শেষ হ'ল আৰু যেনিবা আৰু দেই, একদম খালী হৈ গ'ল আৰু বচন্তিখনৰ মালটো, মানে দানা মানে পেট্ৰল আৰু দেই, বুজি পাইছে আৰু কিনো বুজাম আৰু। আহি পিনে পাই গ'লোঁ আৰু ডান্স স্কুললৈ, স্কুলখন দেখুৱাম আৰু এতিয়া। আগতে ময়ো শিকিছিলোঁ এতিয়া ইয়াতে, এতিয়া আৰু আজি আৰু মই শিকাম আৰু দেই। কিবা নাচোঁ আৰু কিবা শিকাম দেখাম আৰু। এইখন
প্ৰেম জিম ডান্স একাডেমি যোনখন আছে টঙনাপাৰত। এই ডান্স টিচাৰটো মই আৰু স্কুল আহি পালোহি, ভিতৰত সোমালোঁ আৰু এতিয়া ষ্টুডেণ্টকেইটালৈ ৰখি থাকিম আৰু আহিব বুলি। মানে আৰু প্ৰায় 2-3 বছৰমানৰ পিছত স্কুলখনলৈ আহিছোঁ। আগতে ইয়াতে শিকিছিলোঁ বা শিকাইছিলোঁ, এতিয়া প্ৰায় 3 বছৰমান হ'ল নহা। সেইটো আজি বাবাদা নাই, বাবাদাৰ জেগাত আজি মই শিকাম মানে টিকাতে হিলাই অঁ ধেনচিকি তেনেকৈ শিকাম আজি দেই। মানে কি আৰু ইয়াত আপোনালোকে শুনিছে চাগে পাগলী ফিল্ম, যোনখন ৰূপজ্যোতি বৰা ডাইৰেক্টৰ আছিল, সেই ডাইৰেক্টৰজনৰ স্কুলখনতে আছোঁহি আজি আমি। ক্লাছ আৰম্ভ কৰি লওঁ আৰু দেই আৰু প্ৰেক্টিছ পাই আছোঁ এতিয়া ৱাৰ্ম আপ, তাৰপিছত লাহেকৈ ক্লাছ কৰাম আৰু পোৱালি আৰু যেনিবা লগত ময়ো পোৱালি আৰু দেই। এক্টৰ যিহেতু বহুত দিন মই স্কুল অহা নাছিলোঁ কিয় বাবা টাইম কি হয় মই তাকে চাওঁ এতিয়া ৰঘুপতি লগাই দিওঁ আৰু পুৰা ৰঘুপতি পুৰা বেছি পোৱালিকেইটা গোটেইকেইটা একেবাৰে ৰবি শৰ্মা হ'ল আৰু বেছিকৈ লগাই দিলে মানে কপিৰাইট আহিব পাৰে এইটো, সেইকাৰণে এইডোখৰ মিউট কৰি দিছোঁ আৰু দেই। শিকাইছোঁ আৰু এতিয়া এইটো হ'ল আৰু এতিয়া কাউণ্ট কৰি আছোঁ দেই। কাউণ্টটো হৈ গ'লে আৰু নাচিব দিম আৰু যেনিবা কাউণ্টাৰ হৈ গ'ল আৰু দেই, এতিয়া একদম পূৰা নাচিব দিছোঁ অলপমান মই নাচিম আৰু এতিয়া দেই, আৰু একেবাৰে ভিডিঅ'টো লাষ্টলৈকে দেই। লগত আৰু সৈন্য বাহিনী আছে আৰু ডান্স কৰা দেই। হেল্ল' গাইজ। শিকাই শেষ হ'ল আৰু এতিয়া যাবগৈ লাগে আৰু এতিয়া নে কি আৰু চশমাটো মেইন, চশমাটো লগাই ল'ম না, বাহিৰত যাব লাগিব আজি আৰু কপিয়ামেণ্টটো অকণমান কপি কৰি দিম আৰু কপিয়ামেণ্টটো বেয়া নাপাবি আৰু সৈন্য বাহিনীকেইটা এতিয়া চিৰি আছে বাৰু। আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু আকৌ পাছত লগ পাম আৰু দেই, কাইলৈ